নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি কাতি বিহু, গতিকে কাতি বিহুত সকলো বন্ধু বান্ধৱীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কাতি বিহু বুলি আমাৰ আজি ঘৰত অলপমান সৰুকৈ বিহুৰ অলপ আয়োজন কৰিছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাম মোৰ বহুত আছে, কলপুলি পুতিব আছে, চাকি তাকি ঠিক কৰিব আছে, যথেষ্ট কাম আছে। কামখিনি কৰি লওঁ মই এতিয়া। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী, কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী, যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত পৰি। কলপুলি আৰু তুলসীৰ পুলি পূজাটো হৈ গ'ল আৰু কলৰ পুলিটোত আমি চাকি জ্বলাম সন্ধিয়া। চাকি জ্বলাটো দেখাই থাকিম আপোনালোকক। আৰু আমাৰ সন্ধিয়া আমাৰ গাঁৱৰ মানুহখিনি আহিব, সৰু সৰু কেইটামান ল'ৰা ছোৱালী আহিব, দুজনমান বয়সস্থ মানুহ আহিব, আহি আমাৰ ঘৰত নাম গাব কাৰণে। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। আমাৰ মায়ে ৰবাব টেঙা কাটিছে। আমাৰ মইনা কলিজাই চাকি ঠিক কৰি আছে এইয়া সন্ধিয়াৰ কাৰণে। এইটো এইফালে চাই দিয়া, একবাৰ এইফালে চাই দিয়া, এইফালে বঢ়িয়া, ধুনীয়া, সুন্দৰ। আমাৰ ঘৰত মানে বিহু খাব যদি ছোৱালী আহিছে, আমাৰ ঘৰৰ কাষৰে হয়, আমাৰ প্ৰিয়ংকা মালকৰ। তাই হেল্ল' কৰি দিয়া, হাই কৰি দিয়া, হাই। আমাৰ ঘৰত বিহু খাব আহিছে আজি, তাই থাকিব বোলে। মোৰ মানে গোটেইখিনি বস্তু যোগাৰ হৈ গৈছে। এতিয়া মানে কি কলগছত চাকিখন জ্বলাব বাকী আছে, আৰু বাকী আমাৰ গাঁৱৰ মানুহখিনি আমাৰ ঘৰত আহিব। অকণমান আৰু আন্ধাৰ হোৱাৰ লগে লগে আমাৰ ঘৰৰ মানে কি গোটেই গাঁৱৰ মানুহখিনি আমাৰ ঘৰত আহি যাব। আমাৰ ঘৰত আহিব, আমাৰ কাষৰ আহিব, আমাৰ যিমান চুবাটো যিমানখিনি মানুহ আছে গোটেইখিনিতে গুচি যাব। আমিও যাম তেনেকৈ। ব'লক আমি গৈ থাকোঁ এতিয়া। এয়া আমাৰ চাকি জ্বলোৱা পৰ্ব আৰম্ভ হৈছে। আৰু মইনা কলিজাই চাকিবিলাক দি আছে এগছি এগছিকৈ কলগছত। কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী। এতিয়া দুগছি আমাৰ গেটৰ সন্মুখত দিব। মন্দিৰতে কৈছে দি দিয়া। আমাৰ গেটত দুগছি বন্তি জ্বলাই দিছোঁ। তাৰপিছত এইফালে এটা দিয়া হ'ব।
আমাৰ এই ঘৰৰ কাষতে থকা কৃষ্ণ মন্দিৰ এটা আছে। কৃষ্ণ মন্দিৰটোত এগছি বন্তি জ্বলাই দিছোঁ। কৃষ্ণ মন্দিৰত চাকি জ্বলাই থৈ দিছে আজি। সময়ৰ পিছতে আমাৰ মানুহখিনি আহি পাব। এইফালে বৰষুণো দিব লাগিছে। বৰষুণ নিদিয়াৰ আগে আগে কামখিনি হৈ বুলি ভাল হয় আৰু। আমাৰ প্ৰসাদৰটো আছে, আমাৰ প্ৰসাদ বুটমুগ, তাৰপিছত কুঁহিয়াৰ কল, তাৰপিছত আপেল, নাৰিকল, ৰবাব টেঙা, যিখিনি পাৰিছোঁ আৰু সেইখিনি কৰিছোঁ আৰু। বৰষুণে বেগি হ'ব এতে যাম দে 21 টকা কৰি দিছোঁ ইয়াতে। অৱশেষত প্ৰগ্ৰেমটো শেষ হ'ল, কিন্তু বৰষুণে বহুত বিধি পথালি দিলে, যাৰ ফলত মানুহখিনি চোতালত বহিব দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু বহিব পৰা নগ'ল। কিন্তু থিয় নামটো গাই কিনে তেখেতসকলে যাবলগীয়া হ'ল। কিন্তু বেয়াও লাগিল বৰষুণটো দিয়াৰ কাৰণে। গতিকে ভিডিঅ'টো ভালকৈ লাষ্টৰ ফালৰ অলপমান দেখুৱাব পৰা নগ'ল, তাৰ কাৰণে বেয়া নাপাব। ভিডিঅ'টো আজিলৈ সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ধন্যবাদ।